এফালে আমি আজি কি বনাইছোঁ দেখিছে নাই, জোনবিৰি। এইটো এইবাৰ ভিনদৈয়ে আনি দিছে দেই, একদম পূৰা ধুনীয়া। দেখাই দিম কেনেকৈ বনাওঁ বস্তুটো। ইজি মানে প্ৰচেছটো, ম'ম' চ'ম' বনাবলৈ। ইয়াত দেখিছেনে, ভৰাই দিলোঁ, ভৰাই লৈ ইয়াত হেঁচা মাৰি দিব লাগে জোৰছে। হেঁচা মাৰি দিলত এনেকৈ কাট খাই আহে, ধুনীয়াকৈ হৈ যায় আৰু সেইটো। এইফালে এইকেইটা, এই তিনিটা অকণমান জ্বলিলে দেই, তেলটো বেছি গৰম হৈ আছিলে। গুড মৰ্ণিং। ৰাতিপুৱাই মোৰ হাঁহি থকা চাহৰ কাপটো দেখাই দিছোঁ। এই চাহ কাপে কিমান যে মগজটো শান্ত কৰি ৰাখে ন, ক'ব। ভগৱানক পূজা কৰিবলৈ আপুনি কোনো মঠ মন্দিৰ নগ'লেও হয়, ঘৰতে বহি শুদ্ধ অন্তৰে পূজা কৰিলেও হয়। এতিয়া এটা কথা কওঁ, আমি যেতিয়া ক'ৰবাত গৈ থাকোঁ তেতিয়া মছজিদ এটা দেখিলেও আমি মূৰটো দোৱাওঁ। কিছুমান মানুহে এনেকুৱা, কিয় মছজিদত দোৱাইছ? ভগৱান ভগৱানেই হয়, ভগৱানৰ ৰূপটো বেলেগ বেলেগ হয়। আৰু ঘৰটো চাফা হোৱাটো দৰকাৰ নাই, মানুহৰ মনটো চাফা হোৱাটো মষ্ট ইম্পৰ্টেণ্ট। মনটো চাফা হ'লেই চবতে পাব। এতিয়া আমি সাই বাবাক কি লগ পাবলৈ শিৰডি যাব লাগিব নি? শিৰডিলৈ যোৱা কোনো দৰকাৰ নাই। ঘৰতে বহি ভগৱানেই কৈছে, বাবাই কৈছে, ঘৰতে বহি আপুনি অন্তৰৰ পৰা মানিলেই হ'ল। আচলতে কি জানে, মনটো পবিত্ৰ হোৱাটো মেইন কথা। আমি মনটো পবিত্ৰ নহ'লে আমি চব বস্তুৱে লেতেৰা দেখোঁ। চবৰে ভাৱধাৰণাবোৰ বেলেগ বেলেগ। মনটো পবিত্ৰ হ'ব লাগে, ঘৰটো চাফা হ'লে মনটো ভাল লাগে যেনিবা, সেইটো এটা কথা হয় নহয়? কিন্তু বাবাৰ তালৈ গৈ পূজা কৰিলেহে যে বাবাক পাব, সেইটো নহয়। এতিয়া মই ইয়াৰ পৰাই কৰিছোঁ, মোৰ প্ৰতিটো বিপদত, প্ৰতিটো মানে সময়ত লগ দিয়া মানুহজনেই হৈছে বাবা। আজি বৃহস্পতিবাৰ হয়, ওম সাইৰাম। বাবাই যেন সকলোৰে মংগল কৰে। কেতিয়াবা বিপদ হ'লে বাবাক এবাৰ মনৰ পৰা স্মৰণ কৰি চাব, তাৰপিছত প্ৰমাণ পাব। সেইটো কথা মই সদায় কৈছোঁ। আজি যিহেতু বৃহস্পতিবাৰ দিনটোত মই ব্ৰত ৰাখোঁ। মই বাবাক এটা কথাই কৈছোঁ, বাবাই আপুনি মোৰ ক্ষেত্ৰততো প্ৰমাণ দিয়েই আপুনি আছে বুলি। আৰু এটা অন্তৰে বিচাৰিছোঁ, জুবিন দাক ন্যায় দিয়ক। যোনে পাপ কৰিছে তাক মুঠতে শাস্তি দিয়ক, জুবিন দাক ন্যায় দিয়ক। বহুত মানুহ আছে চাবচোন, যিটোৰ পৰা উপকাৰ হয় সেই উপকাৰ হোৱা কথাবোৰ নকয়, অপকাৰ হোৱা কথাবোৰ কয়। কিন্তু মই আপোনালোকক বাৰে বাৰে কওঁ, বাবা আছে, বাবা আছে। বাবাই মোক বাৰে বাৰে আজিলৈকে প্ৰমাণ দিয়ে আছে, প্ৰমাণ পায়ে আছোঁ। সেইটো কাৰণে কওঁ আপোনালোকক, যদি কেতিয়াবা বাবা আছে নাই প্ৰমাণ যদি চাব বিচাৰে, তেনেহ'লে কেতিয়াবা ভালৰ টাইমত মনত নেপেলায় বাৰু, বিপদৰ টাইমত মনত পেলাই চাবচোন। ওম সাইৰাম বুলি কৈ চাব, বাবা সহায় কৰক বুলি কৈ চাব। সহায় কৰে নে নকৰে তাৰপিছত ক'ব। ভাল কথাবোৰ প্ৰচাৰ কৰিব লাগে, আনৰো ভাল কৰাব লাগে। বহুত মানুহে ক'ৰ পৰা কি কৰিলে উন্নতি হয় সেইবোৰ নকয়, কিন্তু অৱনতি হোৱা কথাবোৰ কৈ লাভ নাই, সেইবোৰ শ্বেয়াৰ কৰিও লাভ নাই, সেইবোৰ প্ৰচাৰ কৰিও লাভ নাই। যিমান পাৰে মানুহৰ মংগল হোৱা, উন্নতি হোৱা, ভাল হোৱা, সেইবোৰ শ্বেয়াৰ কৰিব লাগে। কিন্তু আমি মানুহবোৰে কি কৰোঁ, বেয়া কথাবোৰ বেছি শ্বেয়াৰ কৰোঁ, ভাল কথাবোৰ শ্বেয়াৰ নকৰোঁ। ভাল কথাটো মানুহে নকয়, লুকুৱাই থৈ দিয়ে, জানিও নজনা নিচিনা কৰে। আৰু এটা কথা, মানে জানিলেও নিজেও নকয়, আনকো নিশিকায়, মানে নিজেই মনতে থৈ দিব। সেইটো শিক্ষা বুলি নকয়, গম পাইছেনে? মই এটা কথাই কওঁ, এতিয়া যিহেতু মই এজনী মাক হয়, সেইটো কাৰণে এতিয়া মই গৃহিণী হয়, সেইকাৰণে ভগৱানৰ ওপৰত বহুত বিশ্বাস ৰাখোঁ। এতিয়া প্ৰতিটো ক্ষেত্ৰতে ভগৱান ভগৱান কৰি থাকিব লগা হয়। ভগৱানে প্ৰমাণ দিছেও, বাবাই প্ৰমাণ দিছে। আপোনালোককো সেইটো কাৰণে কৈছোঁ, মনত পেলাই চাব। জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে সাই বাবাক মানিব পাৰে। কোনো এনেকুৱা নাই সাই বাবা মন্দিৰ যাব লাগে বুলি। ঘৰতে যে থাপনাখন আছে তাতেই বাবাক ভাবিব পাৰে, তাৰ পৰাই বাবাক স্মৰণ কৰিব পাৰে, গম পাইছেনে? প্ৰমাণ চাব পাৰে। যোনে সাই বাবাক মানে তেওঁলোকে প্ৰমাণ পাইছে, ময়ো পাইছোঁ। সেইটো কাৰণে মই আপোনালোকৰ অকণমান কিবা এটা, ভগৱান আছে, ভগৱান নথকা নহয়। যোনে যাক মানে, মুঠতে ভাল হোৱাটো কৈছোঁ আৰু, যাতে সকলোৰে মংগল হয়। বাবাই সকলোৰে মংগল কৰে। আৰুনো কি ক'ম, দেশখনৰ এইবোৰ দেখিছেই।
জুবিন দাই ন্যায় পোৱা নাই, সেইকাৰণে তেওঁ ন্যায় পাওক, বাবাই যেন চকুটো মেলি চাই ন্যায় দিয়ক। মানে অতি লোভে গলাই ফাঁচি বুলি কয়, সেইকাৰণে ভগৱানে জুবিন দাক লৈ গ'ল। তেওঁক মানে চলাই চলাই মানুহে নিজৰ সম্পত্তি গোটাই আছিলে, নিজক পোহপাল দি আছিলে। সেইকাৰণে ভগৱানৰ হজম নহ'ল, সেইকাৰণে জুবিন দাকে লৈ গৈছে। জুবিন দা গুচি গ'ল, কিন্তু এই চক্ৰবেহুখন খোলাই দিলে। কোন কেনেকুৱা হয়, ধনী ধনী বুলি সকলোৱে ভৰিৰ তলত পৰি আছিলে, সেই ভৰিৰ তলত পৰি থকা মানুহে এতিয়া বেলেগক গচকি ধৰিব পৰা হ'ল, কিয়নো চৰিত্ৰ বেয়া। চৰিত্ৰ বেয়া মানুহ যিমানেই ধনী নহওক কোনেও নুপুছে, গম পাইছেনে? সেইটোৱে কথা। ভগৱানে জুবিন দাক লৈ গ'ল, কিন্তু বহুতৰ মুখা খুলি থৈ গ'ল। সেইটো কাৰণে মানুহবোৰে সময় থাকোঁতেই চিনক, এই চৰকাৰে যাতে জুবিন দাক ন্যায় দিব পাৰে সেইটোত অটল থাকক, সকলো অটল থাকক, যাতে কোনো বেলেগ কথাত মানে মাইণ্ডটো ডাইভাৰ্ট কৰিব নোৱাৰে। জুবিন দাই ন্যায় পাবই লাগিব, পাবই লাগিব, পাবই লাগিব, নহ'লে মানে নহ'ব। চৰকাৰে বহুত আবোল তাবোল কৰি আছে, সেইবোৰ ক'লেও নহ'ব। মুঠতে জুবিন দাক ন্যায় দিবই লাগিব। চকুৰ আগত জল জল পট পটকৈ ওলাই আছে কোন দুখী হয়, সেইকাৰণে দোষীৰ লগত পূৰা শাস্তি দিয়ক, দোষীক শাস্তি দিয়ক। যেনেকৈ খাইছিলে তেনেকৈ মুখেৰে বাছ কৰিব লাগিব তাহাঁতি। এটা এটা কুকুৰ হয়, সিহঁতি কুকুৰ হয়, কুকুৰ। যাৰ পৰা খাই আছিলি তাকে ভালকৈ প্ৰটেক্ট কৰি ৰাখিব নোৱাৰিলি, হা? ৰজাৰ ওপৰত আকৌ ৰজাৰ হ'বলৈ গৈছিলে, সেইকাৰণে এনেকুৱা হৈ গৈছে এতিয়া। কি হৈ গৈছে? কাৰাগাৰত সোমাই আছে, সোমাই থাকক, সেনেকেই মৰিব লাগিব। কিমান একদম মানে বিন্দাছ লাইফ কটাইছিলে তাহাঁতি। নাজানো, এইবোৰ কথা ক'লে ঢেৰ কিবা কিবি ওলাব, কৈও লাভ নাই, চবেই জানে, হয়নে নহয়? মুঠতে এটাই কথা, জুবিন দাই ন্যায় পাবই লাগিব। বাবাই চকু মেলি চাওক, ন্যায় দিয়ক, সেইটোৱে জানো। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।